সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ আমি এছাইনমেণ্ট 4 আৰু 5ৰ ওপৰত আলোচনা কৰিম। এছাইনমেণ্ট 4টো তোমালোকক দিয়া হৈছে সাগৰীয় জীৱবোৰ কেই প্ৰকাৰৰ আৰু কি প্ৰত্যেকৰে উদাহৰণ দিয়া, কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে 41 পৃষ্ঠাৰ উদ্ভিদ আৰু প্ৰাণী চেপ্টাৰটো চাব লাগিব। তাত 3 প্ৰকাৰৰ আছে: প্লৱক, বেন্থছ, নেক্টন। এই প্ৰত্যেকৰে এটা এটা উদাহৰণ দিবা। প্লৱকৰ ভিতৰত তোমালোকে উদ্ভিদ শেলুৱাই জাতীয় উদাহৰণ দিব পাৰা। আকৌ ঠিক তেনেকৈ বেন্থছৰ কাৰণে তোমালোকে জলজ উদ্ভিদ, স্পঞ্জ, প্ৰবাল, অয়েষ্টাৰ এইবিলাক লিখিব পাৰা। আৰু নেক্টনৰ কাৰণে উদাহৰণ হিচাপে কেঁকুৰা, শামুক এইবিলাকৰ কথা উল্লেখ কৰিব পাৰা। কিহৰ ভিত্তিত বুলি ক'লে তোমালোকে লৰচৰ কৰাৰ ধৰণ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় উদ্ভিদ আৰু প্ৰাণীবোৰক 3 ভাগত ভাগ কৰা হৈছে। এইটো লিখিলেই হ'ব। এছাইনমেণ্ট 5 হিচাপে তোমালোকক বৈদেশিক বাণিজ্যৰ বাবে জল পৰিবহণ বা জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট হোৱাৰ কাৰণ লিখা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে পাঠটোৰ শেষৰটো দফা জল পৰিবহণ। এই জল পৰিবহণ দফাটোৰ মই চিন দিয়া কথাখিনিৰ পৰা লিখিবা। জল পৰিবহণ আটাইতকৈ সহজ আৰু কম খৰচী পৰিবহণ ব্যৱস্থা। জলপথবোৰ প্ৰাকৃতিক ঘাইপথ। এই কথাখিনি লিখি ইয়াৰ প্ৰধান কাৰণটো হৈছে জল পৰিবহণ ব্যৱস্থাৰ চাৰিওপিনে মুক্ত আৰু সমানভাৱে স্থলপথৰ ক্ষেত্ৰত থকা কিছুমান বাধা জলপথত নাই কাৰণেই এই জল পৰিবহণ বা জাহাজ পৰিবহণ ব্যৱস্থাটো উৎকৃষ্ট। এই কথাখিনি তোমালোকে পাঠটোৰ আলমত লিখিলেই উত্তৰটো হ'ব।